মৃত্যুৰ পাছতো দপদপনি জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে ৰজালৈ ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটা মৰণোত্তৰভাৱে স্বীকৃতি অসমৰ ৰজাক কেইবাটাও সন্মান ৰজা জুবিন গাৰ্গলৈ এক আৱেগিক মুহূৰ্তত ফিল্মফেয়াৰৰ এডিটৰ ইন চিফ জিতেশ পিল্লাই জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ এক সন্মান অৰ্পণ কৰে গৰিমা শইকীয়া গাৰ্গৰ হাতত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ ফিল্মফেয়াৰ বঁটা তিনিটা কেটেগৰীত বঁটা আগবঢ়োৱা হৈছে জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে প্ৰাণৰ শিল্পীগৰাকীলৈ ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটাৰ সৈতে আগবঢ়াইছে তিনিটাকৈ সন্মান অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত জীৱনৰাম মুংগীদেৱী গোৱেংকা পাব্লিক চেৰিটেবল ট্ৰাষ্টৰ সৈতে ফিল্মফেয়াৰে এক সন্মান আগবঢ়াইছে জুবিন গাৰ্গলৈ অসমৰ সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গলৈ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী জীৱনজোৰা সাধনা বঁটা আৰু ৰৈ ৰৈ বিনালেৰ বাবে বিশেষ স্বীকৃতি প্ৰদান কৰা হৈছে ফিল্মফেয়াৰৰ দলে জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পিতৃ কপিল বৰঠাকুৰৰ হাতত অৰ্পণ কৰে এই সন্মান ৰুদ্ৰ ছবিখনৰ আগলি অনুভৱে গীতটিৰ বাবে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা প্ৰদান কৰা হয় বঁটাকেইটা গ্ৰহণ কৰি আৱেগিক হৈ পৰে পত্নী গৰিমা শইকীয়া গাৰ্গ ৰজাৰ পত্নী গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰে জুবিনে কৈছিল এতিয়াই জীৱনজোৰা বঁটা ল'ব হোৱা নাই কিন্তু সেই বঁটা আজি মই ল'ব লগা হ'ল জুবিন তেওঁৰ সৃষ্টিৰ জৰিয়তে এনেদৰে অমৰ হৈ থাকিব সকলোৰে প্ৰাণৰ এটা টুকুৰা হৈ জীয়াই থাকিব জুবিন This is really a great honor for us, all of us, our family members, and we are very thankful to Filmfare. We are grateful that they have chosen Zubin Garg for the lifetime achievement this year, and then Zubin has won the best singer for Rudra, Agoli Onubhobe, that song, and then they are honoring our film Roi Roi Binale also, Zubin's last venture. So since they had informed me a few days ago, they asked me to come for the award function also, but since after Zubin's event, this incident, unfortunate incident, I'm still mentally and emotionally not ready to attend a public function. I told them about my condition and they took all the pain and they are really very kind that they had come all the way home and handed over the awards, the trophies to us. This is so prestigious and I feel very lucky to hold this for Zubin. He would have been very happy about this, and then for our family, we are really overwhelmed. Our sincere gratitude to Filmfare and especially to Mr. Jitesh Pillai, Mr. Rachit Gupta. He had been speaking to me, he had been in contact with me. Then to Bidutji also, thank you Filmfare, and they have shown the utmost. জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে শেহতীয়া ৰাজ্য চৰকাৰে ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ত ফাষ্ট ট্ৰেক কোৰ্ট গঠনৰ আবেদন জনাইছে ৰাজ্য চৰকাৰে পূৰ্বৰে পৰা গৰিমা শইকীয়া গাৰ্গে জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ দাবী জনাই আহিছিল বৃহস্পতিবাৰে কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে এতিয়া ৰজাৰ ন্যায়ৰ দাবীত আপুনিও লিখক #justice4Zubin Garg News Text Report, News Daily Assam, Digital. ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে